নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ পৰাই অসমখনলৈ অতি দুখৰ কিছুমান খবৰ পাই আহিছিলোঁ নহয়নে? কিন্তু আজি মই জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে এই কণমানিটোৰ অহাৰ পৰাই অসমখনলৈ আহিছে এটা সুখৰ খবৰ। এই মৰম লগা কণমানিটো কোন আপোনালোকৰ জানিবলৈ ইচ্ছুক হোৱা নাইনে? নিশ্চয় হৈছে নহয় জানো? এই মৰম লগা কণমানিটো হৈছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ নিল দাৰ পুত্ৰ সন্তান। হয় বন্ধু বান্ধৱীসকল, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নিল দাই পিতৃ হোৱাৰ আনন্দ লাভ কৰিছে আৰু লগতে আমাৰ নেন্সি বৌ মাতৃ হোৱাৰ অনুভৱ লাভ কৰিছে। আমিও অসমবাসীয়ে অত্যন্ত সুখী। আৰু এই পুত্ৰ সন্তানটি দেখিবলৈ কাৰ নিচিনা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আশা কৰোঁ আমাৰ সমগ্ৰ অসমবাসীয়ে যাতে এই কণমানিটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। এই আশাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকলৈ প্ৰেৰণ হয়।